হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ওলাই আহিলোঁ মই আমাৰ প্ৰাঞ্জল ককাইদেউৰ ঘৰলৈ। প্ৰাঞ্জল ককাইদেৱে সুন্দৰকৈ এখন ভাওনা নাটক ৰাইজৰ মাজলৈ মঞ্চস্থ কৰোৱাবলৈ আগবাঢ়িছে। তো এইফালে ওলাই মেলি আহিলোঁ। আপোনালোকে মোৰ পিছফালে দেখি পাইছে সুন্দৰকৈ সকলোৱে শ্ৰমদান কৰি আছে। আমাৰ গাঁৱৰ যুৱকবৃন্দই এইফালে সুন্দৰকৈ দেখি পাইছে আপোনালোকে শ্ৰমদান কৰি আছে। আচলতে সুন্দৰকৈ ময়ো ওলাই মেলি আহিলোঁ অলপ কাম চাম লাগি দিম বুলি। তো সুন্দৰকৈ আপোনালোকে চাব পাৰে, গোটেই পৰিৱেশটো চাব পাৰে। এইফালে সুন্দৰকৈ আপোনালোকে গোটেই পৰিৱেশটো চাব পাৰে। এইফালে পথাৰ আৰু পথাৰৰ সিফালে সুন্দৰকৈ আমাৰ লাহন গাঁৱৰ যুৱকবৃন্দই সুন্দৰকৈ কাম লাগি আছে। আৰু এইফালে গোটেই পৰিৱেশটো আপোনালোকে চাব পাৰে। এইফালে আমাৰ প্ৰাঞ্জল ককাইদেউহঁতৰ ঘৰ, এইফালে পকাৰ তেওঁলোকৰ সন্মুখৰ পথাৰখনত আচলতে সুন্দৰকৈ এইটো দিয়া হৈছে। এইফালে সুন্দৰকৈ এখন দলং বনাই আছে, তাতো কাম লাগি আছে। বাকীসকলে সুন্দৰকৈ এইফালে নামি আহিব আৰু নামি আহি সুন্দৰকৈ আপোনালোকে এইফালে সুন্দৰভাগি ইয়াতে কৰা হ'ব। তেওঁলোকৰ পৰিয়ালক মই ইমান সুন্দৰ এটা পদক্ষেপ লোৱাৰ বাবে তেখেত পৰিয়ালবৰ্গক মই সুন্দৰকৈ ধন্যবাদৰ লগতে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আপোনালোকে সুন্দৰকৈ দেখিব পাৰে এইফালে। গতিকেলৈ কি হয় কি নহয় কাৰ্যসূচীখিনি আমাৰ প্ৰাঞ্জল ককাইদেউৰ মুখে তেখেতলৈ জানিবলৈ চেষ্টা কৰিম। এইফালে ককাইদেউ আমাৰ এইফালে আছে সুন্দৰকৈ। ককাইদেউ নমস্কাৰ। নমস্কাৰ। ভাল ভাল ভাল। বাকী শুনি পাইছোঁ সুন্দৰকৈ আপুনি মানে ৰাইজক সুন্দৰকৈ মঞ্চস্থ কৰোৱা এখন ৰাতিলৈ এখন নাট ভাওনা কৰোৱাৰ সুন্দৰ এটা প্ৰচেষ্টা হাতত লৈছে। শুনি আমাৰো ভাল লাগিছে। নাটকখনৰ নাম কি কি হয় কি নহয় অকণমান কৈ দিয়কচোন বাৰু। হয় কৃষ্ণ। হয় মাৰ্চৰ 15 তাৰিখ, হয় 1 তাৰিখ হয় শনিবাৰ পৰিছে। অঁ মই মানে মনতে কল্পনা কৰি আছিলোঁ হয় হয় এখন ভাওনা আগবঢ়াৰ কথা। হয় তাকে দিনবাৰ লৈ আৰু মাৰ্চৰ 15 তাৰিখটোকে ল'লোঁ। অঁ আৰু টিমটো লৈছোঁ আমগুৰি চামগুৰি বৰাহীবাৰী। অঁ হয় হয় নাটটো হৈছে হিন্দুমণি পিতৃভক্তি দশৰথ স্বৰ্গোদ্ধাৰ আহিও লৈছোঁ আৰু। হয় হয় গতিকে আপোনাৰ চেনেলৰ মাধ্যমেৰে হয় মই সদতী ৰাইজক উক্ত তাৰিখত নিমন্ত্ৰণ জনাইছোঁ। হয় আহিব, লগ পাম, সকলো আহিলে ভাল লাগিব। হয় হয় তাকে আৰু হয় হয় ঠিকেই সুন্দৰ এটা আপোনাক খুব ধন্যবাদ। আচলতে মুখে ধন্যবাদ বুলি কৈ আচলতে ধন্যবাদ দি শেষ কৰিব নোৱাৰি। ইমান ধুনীয়া এটা মানে আদৰণীয় কাৰ্যসূচী আপুনি লৈছে। চ' আমাৰ বৃহত্তৰ লাহন গাঁও অঞ্চলত মোৰ বোধেৰে যদি মোৰ ভুল হোৱা নাই আপোনাৰ পৰিয়ালটোৱে প্ৰথমটো পৰিয়াল যিটো পৰিয়ালে সুন্দৰকৈ এখন নাটক আচলতে ভাওনা নাট ৰাইজক প্ৰদৰ্শনী হিচাপে উপহাৰ দিছে। খুব ভাল লাগিছে আচলতে। ভাল লাগিছে। আৰু মোৰ পাছফালে দেখুৱাম সুন্দৰকৈ এইফালে ৰাইজ সুন্দৰকৈ লাগি আছে এইফালে নহয় জানো? হৰা লাগি আছে ন? হৰা লাগিছে এইফালে সুন্দৰকৈ লাগি আছে। সকলো আপোনালোকে দেখিব পাৰিব। কয়তো হেৰি দিনৰ ভাগত কাৰ্যসূচী কেনেকুৱা কি কথা? দিনৰ ভাগত নাম প্ৰসংগ হ'ব। হয় তাৰপৰা ৰাতিলৈ শৰাই অৰ্পণ কৰি ধৰি লওক ভাওনাখন আগবঢ়াম আৰু। হয় 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 পাঠ ভাগৰ এনেকুৱা নাম হ'ব নহয় জানো? অঁ দিনৰ ভাগত নাম হ'ব আৰু ৰাতিলৈ নাটক ভাগ। সুন্দৰ সুন্দৰ সুন্দৰ। গতিকেলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ এই ককাইদেউ সুন্দৰকৈ ককাইদেউ এখন নাট ভাওনা ৰাইজক প্ৰদৰ্শন কৰোৱাবলৈ। গতিকেলৈ সকলোতে আহিব। আহি বৌদৰ সৈতে চাহ আনিছে, কাম কৰি থকা হেৰিলৈ চাহ আনি আছে সুন্দৰকৈ এইফালে। হয় এইফালে আমাৰ এজন ককাইদেউ লগ পালোঁ, তেখেতৰ ঘৰৰ পৰিয়াল হয়। নমস্কাৰ ককাইদেউ। কওকচোন বাৰু অকণমান কাৰ্যসূচীৰ বিষয়ে আপুনি কৈ দিলে ভাল লাগিব। ৰাইজক আমন্ত্ৰণ কি ধৰণে জনাব? এইটো আমাৰ অনুষ্ঠানটো ইতিমধ্যে আমি বহুত দিনৰ পৰা কল্পনা কৰি থকাই হৈছিলে। হয় হয় হয়। তাৰপৰা সকলো ফালৰ পৰা সময় সুবিধা পৰীক্ষাও চলি আছে। হয় হয় গতিকে গোটেইখিনি মিলাই মেলি আমি এতিয়া সময় সুবিধা মিলি হয় আপোনাৰ 15 মাৰ্চত অহা শনিবাৰলৈ নাট ভাগি আমাৰ ইয়াতে লোৱা হৈছে। হয় হয়। গতিকে আপোনাৰ চেনেলটিৰ জৰিয়তে সমূহ দৰ্শকক মানে ৰাইজক আমন্ত্ৰণ জনাইছোঁ। হয় হয় আপুনিও আহিছে, ভাল লাগিছে। হয় হয় ঠিকে ৰাইজ লাগি আছে দেখিছে? হয় দেখিছোঁ। হয় 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 ঠিকে আছে। কাম লাগি আছে আৰু আপোনালোক সকলোৱে আহিব, সকলোৱে আহি পিনে নাট ভাগ উপভোগ কৰিব। তো এনেকুৱা এটা আদৰণীয় পদক্ষেপ লোৱাৰ বাবে আমাৰ তেখেতৰ সাধু পৰিয়ালটোলৈ মোৰ তৰফৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু আহিব সকলোৱে সুন্দৰকৈ নাট ভাগ উপভোগ কৰিম। সুন্দৰকৈ আপোনালোকে দেখিছে এইফালে বুহেঁতে কাম লাগি থকা সকলো ল'ৰাকে বুহেঁতে সুন্দৰকৈ চাহ দিছে। এইফালে চাহ চাব পাৰে সুন্দৰকৈ, চাহ বিস্কুট সুন্দৰকৈ যোগান ধৰি থকা হৈছে। তো এইধৰণে গোটেই পৰিৱেশটো আচলতে খুব উলহ মালহ এটা পৰিৱেশ সৃষ্টি হৈছে আচলতে ইয়াতে। খুব ভাল লাগিছে। পৰিৱেশটো খুব সুন্দৰ। আপোনালোকে মোৰ বেক চাইডে চাব পাৰে সিফালে কি সুন্দৰ। সেইফালে পথাৰ সুন্দৰকৈ ফাগুনৰ যিহেতু বতৰ সুন্দৰকৈ ধুৱলি কুঁৱলী পৰিৱেশ ৰিবিৰিবকৈ পচুৱা বতাহ বলি আছে সুন্দৰকৈ। গোটেই পৰিৱেশটো এনেকুৱা। চ' ভাল লাগিব। সকলোৱে লগ পাম, আহিব। আচলতে এনেকুৱা এটা সুন্দৰ অনুষ্ঠান কৰিবলৈ কেৱল ধনৰে নহয়, এটা সুন্দৰ মনৰ লগতে সাগৰৰ দৰে বিশাল এখন হৃদয়ৰ প্ৰয়োজন। দেখিছে এইফালে ভকত নামি যাব পৰাকৈ সুন্দৰকৈ এখন দলং দি দিয়া হৈছে। এইফালে হৰা এইফালে লাগি আছে, সকলোৱে শ্ৰমদান কৰি আছে। সেইফালে আমাৰ ককাইদেউহঁতে সুন্দৰকৈ লাগি আছে। এইফালে আপোনালোকে দেখি দিনৰ ভাগত সুন্দৰকৈ নাম অনুষ্ঠান হ'ব আৰু ৰাতি ভাগলৈ এখনি ভাওনা নাট সুন্দৰকৈ প্ৰদৰ্শন কৰিব।
গতিকে সকলো ভক্তপ্ৰাণ ৰাইজ আহি সুন্দৰকৈ আপোনালোকে নাটকখন উপভোগ কৰিব, ভাওনা নাট ভাগি সুন্দৰকৈ আপোনালোকে উপভোগ কৰিব পাৰিব। এইফালে চাব পাৰে। মই আহি আছোঁ আচলতে গোটেই পৰিৱেশটো দেখাব বিচাৰিছোঁ। বৰবাৰী দলবাৰী এইফালৰ পৰা আহিছে আমাৰ কোৱাটো নমস্কাৰ। নমস্কাৰ লাগি আছে ন? এই আমাৰ হৈভকতো লাগি দিছোঁ হয় ভাল লাগিছে আচলতে। এইফালেও এজন আমাৰ ককাইদেউ আছে, এইজন বাইদেউ নমস্কাৰ। ককাইদেউ নমস্কাৰ। হয় লাগি আছে ন? লাগি আছে সুন্দৰকৈ কিবা এটা কওক সুন্দৰকৈ। সকলোৱে আমাৰ প্ৰাঞ্জল গগৈ ঘৰলৈ 18 তাৰিখে হয় আপোনাৰ দিনতো আহিব, দিনৰ ভাগত নাম অনুষ্ঠান হ'ব আৰু ৰাতিলৈ সুন্দৰকৈ এখন নাট ভাওনা প্ৰদৰ্শন কৰাব আমাৰ ককাইদেউহঁতে, নহয় জানো? সুন্দৰকৈ সকলো ভক্তি দশৰথ হয় সকলোৱে উপভোগ কৰিব, আশা কৰিছোঁ। লাগি আছোঁ ঠিকেই লাগি আছে ন? এইফালে আমাৰ এজন ককাইদেউ সেইবোৰ লাগি আছে, সকলোৱে শ্ৰমদান কৰিছে আচলতে, ভাল লাগিছে। এক আদৰণীয় পদক্ষেপ মানে ককাইদেৱে লৈছে। তো ককাইদেউহঁতৰ পৰিয়াললৈ মই ভক্তিভৰা প্ৰণিপাত নিবেদন কৰিছোঁ আচলতে ইমান সুন্দৰ এটা পদক্ষেপ লোৱাৰ বাবে। হেল্ল' গাইজ, দেখিছে এইধৰণে সুন্দৰকৈ আপোনালোকে শ্ৰমদান কৰা যুৱকবৃন্দক এইধৰণে সুন্দৰকৈ দুপৰীয়া যি লঘু আহাৰ মানে গধুৰ আহাৰে হৈছে আৰু লাহেকৈ সুন্দৰকৈ দি দিছে। এইফালে খাই আছে আমাৰ এইকেইজনে। খাই আছা ন? সুন্দৰকৈ গাইজ দেখিছে আপোনালোকে সুন্দৰকৈ এইফালে সুন্দৰকৈ সকলোৱে শ্ৰমদান কৰিলে আৰু খাই আছা ন? শ্ৰমদান কৰোঁতে সুন্দৰকৈ এইধৰণে লঘু আহাৰ দুপৰীয়া দি থকা হৈছে। সেইফালে আমাৰ বৌদে দি আছে, সেইটো সুন্দৰকৈ ন? ঠিক আছে সকলোৱে খাই আছোঁ। ত' মোকো দিছে এইফালে সুন্দৰকৈ, ময়ো বহি লওঁ ইয়াতে।